নমস্কাৰ দৰ্শক মণ্ডলী ৰাতিপুৱাই চিঙিলো তুলসীৰ কলি কাৰণ ৰাতিপুৱা চাহ কাপৰ লগত তুলসীৰ কলি এটা দি দিলে বৰ ভাল লাগে খোৱাটো মাৰি চাহ হৈ গ'ল ৰেডি খুলিলো ডাৰ্চটো বিস্কুট বিচাৰি বিস্কুটৰ সৈতে খাই আছিলোঁ চাহ তেতিয়া আহিলে পাৰ্চেল এটা অলপ দেৰিকৈ মই আহিলোঁ কলেজলৈ বুলি পূজা চূজা খতম কৰি প্ৰথম ক্লাছটো কৰিব গৈছিলোঁহে ক্লাছেই নোহোৱা দেখি সোমালোঁ লাইব্ৰেৰীতে কিতাপ এখনে চাই যাওঁ বুলি লগৰটোৱে পঢ়ি আছে বাতৰি লাহেকৈ ওলাই আহিলোঁ কলেজৰ পৰা খাবলৈ ঘুগুনি খাই নভৰিলে ষ্ট'ম এটা সেইকাৰণে ফালিলোঁ পাৰ্লি বিস্কুটৰ পেকেট এটা বিস্কুট খাই পালোহি ঘৰত লৈ অলপ আৰাম গ'লোঁ অলপ কৰিবলৈ কাম ইমান পইচা উলিয়াইছে এনেই যাব দিম নহয় মই ইমান মহান সোমোৱাই দিলোঁ জলপান গৃহলৈ বুলি অৰ্ডাৰ দিলোঁ কফি আৰু পকৰি কিন্তু মেনুখনত দেখিলোঁ ড্ৰামছ অফ হেভেন মানে স্বৰ্গৰ মুৰ্গী মাংস বিদুৰ ভাই যোনে চাইছে নিশ্চয় গম পাইছে ঘৰ অহা টাইমত মালে আনিলোঁ পুষ্পসেনা সদায় দালি ভাত ভাজি খাই লাগি গৈছে আমনি সেইকাৰণে ল'লোঁ ভাতকেইটাকে ভাজি দিলোঁ অলপ ঘি ভাত হৈ গ'ল ৰেডি ময়ো খাওঁ ভাত ব্লগটো এণ্ডলৈকে চোৱাৰ কাৰণে ধন্যবাদ চেনি খাব নাপায় গম পাইছেনে স্বাস্থ্যৰ কাৰণে বেয়া আমি খাই লওঁ দেই so beautiful so elegant just looking like wow